বাইদেউ হাই হাই আপুনি ইয়াত কি বনাই আছে বাৰু এই নামটো ফুচকা বুলি কয় মই আটা আৰু ইয়াৰ কৰিলো বা ফুচকা বনাইছে আপুনি প্ৰথমতে কেনেকে কি কৰিলে বাৰু ফুচকাত ময়দা আৰু সুজি মিক্স কৰিলো বেলিলো তাৰপিছত ইয়াৰ থলো আৰু হৈ গ'ল বা এতিয়া ভাজিম আৰু ফুচকা লগত বনোৱা যিটো আমি একদম ভাল পোৱা একদম সেইটো বনাইছে নাই সেয়া আছে মোৰ ভণ্টিয়ে বনাই আছে ডাঙৰ হয় নেকি তেখেতৰ ওচৰলৈ গৈছো বাৰু বাইদেউ বাইদেউ হয় কওকচোন আপুনি ফুচকাৰ লগত খোৱা কি ধুনীয়া ধুনীয়া বস্তুটো বনাইছে নেকি মই বনাই আপুনি কিয় কাটিছে কি বনাব ক'ত দিব এইবোৰ নাজানো মোক কিনো সবেই আলু হৈ গ'ল চকে আলু হলে বা এতিয়া পিয়াজ কাটি একদম টেষ্টিকে ইমান নকবচোন এই লকডাউন বুলি মানুহবিলাকৰ কিবা হৈছে তাতে মই ভাবিলো যে মই কিবা এটা বনাও ফুচকা এইবোৰ কিবা এটা বনাইছো সেইটো হয় বাৰু এতিয়া বৰ্তমান এইটো ট্ৰেণ্ড চলি আছে ফুচকা বনাই খাবলৈ এতিয়া চিন্তা এনেকুৱাহে হৈছে যাতে যেতিয়া লকডাউন খুলিব ফুচকা আলাখিনি কি হ'ব কিন্তু চিন্তা হৈ গৈছে দেই এতিয়া খাই ভাল লাগিলে আমি এয়ে কৰিম আৰু কিমান দেৰি আছে বাৰু হ'বলে আপুনি খাম বুলি ভাবিছে অকমান ভাবিছো তেতিয়াহ'লে আপোনাৰ আজি নহ'ব বেলেগ এটা চৈ নহ'ব তেনেকুৱা কৰিলে নহ'ব আৰু কি বনিব এয়া কি হয় এয়া তেতেলি নেকি বাৰু ময়ো তেনেকা বুলিহে ভাবিছিলো আপুনি দেখোন একোৱে নাজানে ইনে আছে মানে আৰু এইগৰাকী কোন এইগৰাকী কি বনাইছে এইগৰাকী মানে আমাৰ কিবা সৰুজনী কাৰিকৰ সেইটো কথা ঠিকে আছে তেতিয়াহ'লে ভাল বাৰু আপুনি ভাল নব আপুনি কি বনাই আছে মই ৰুটি বনাইছো খাবলৈ ৰুটি বনাইছে আপুনি ফুচকা খাব নাই খাম ফুচকা খাম বুলিয়ে বহি আছো বা আপুনিও বেলেগ চাইডে বনাই আছে আপোনালোকৰ চৌকাটো ভাল লাগিছে দেই চব বনোৱা কামেই আৰু বা ঠিকে আছে তেতিয়াহ'লে আপোনালোকক লগ পাই ভাল লাগিলে বৰ ধুনীয়া পাকঘৰ দেই আপোনালোকৰ এতিয়া আপোনাৰ গাত চাগে ততেই নাই আজি আপোনাৰ 3জনীকে ছোৱালী তথাপিতো আপুনি ৰুটি বনাব লগা হৈছে